বন্ধুসকল, কি খবৰ সকলোৰে? খবৰ সকলোৰে নিশ্চয় চাগে ভাল। চ' আজি পবিত্ৰ হোলী। চ' আপোনালোকৰ সকলোকে হোলীৰ বহুত বহুত শুভেচ্ছা থাকিলে। চ' মোৰ আজি অকণমান মই হস্পিটেলত যাবলৈ ভাবিছোঁ, কাৰণ মই 2 দিনৰ পৰা অকণমান গাটো বেয়া। চ' নাজানো কি হৈছে। চ' অকণমান দেখুৱাই অহাটো ভাল বুলি ভাবিছোঁ, অকণমান দেখুৱাই আহোঁ। চ' হস্পিটেলৰ পৰা আহি পিনে মই ভাবিছোঁ আমাৰ ইয়াৰ ওচৰত যিটো শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰটো আছে, তাত যাম বুলি ভাবিছোঁ। চ' আপোনালোকক তাত নিশ্চয় দেখুৱাব চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে মোৰ লগত ভিডিঅ'টো চাবলৈ আশা ৰাখে। একো নাই, এনে অকণমান ঔষধ দিলে, প্ৰেছাৰটো অকণমান ল' বুলি ক'লে, সেইখিনি ঔষধ ভালকৈ খাব দিছে, সেয়াই আৰু। চ' এতিয়া অকণমান ৰাতিপুৱা মেডিকেল আহোঁতে একো নাই খোৱা। চ' এতিয়া ভাবিছোঁ অকণমান কিবা খাই লওঁ। চ' ইয়াতে ওচৰতে এখন দোকান আছে, দোকানৰ পৰা সোমাইছিলোঁ। চ' এতিয়া দোকানত ৰেডি কৰি আছে। এতিয়া খাই লৈ পিনে আকৌ ঘৰলৈ যাম বুলি ভাবিছোঁ। ফ্ৰাইড ৰাইচ ল'লোঁ, এইটো খাওঁ বুলি ভাবিছোঁ আজি। চ' এয়া খাই পিনে আকৌ ৰুমলৈ যাম, কাৰণ ৰুমলৈ গৈ বহুত কাম আছে। চ' এইখিনি খাই লৈ আহিলোঁ, আহি পিনে অৱস্থা কাহিল কৰি দিলে ভাঙিটোৱে। চ' এতিয়া বাইদেউহঁতৰ ঘৰৰ পৰা এতিয়া ৰুমলৈ যাম, কাম আছে অকণমান, কামখিনি কৰিব লাগিবহি। গাইছ, আমি দৌলগোবিন্দ মন্দিৰ আহিলোঁহি। কালি মোৰ কিবা এটা কাৰণৰ কাৰণে মন্দিৰত অহা নহ'লে। চ' আজি আহিলোঁ। এয়া মই আপোনালোকক এতিয়া দৌলগোবিন্দ মন্দিৰৰ গোটেইখিনি দেখুৱাব চেষ্টা কৰি থাকিম বাৰু। গাইছ, আমি পোনপ্ৰথমে গণেশ বাবাৰ ভক্তি ল'লোঁ। চ' এয়াই মানুহৰ বহুত ভিৰ হৈ আছে, সেইকাৰণে ধূপখিনি লগাই পিনে ইয়াতে আশীৰ্বাদটো লৈ ল'লোঁ আমি। দেখিছে ইমান ভক্তৰ ভিৰ, আজি মানে ইমান ভিৰ হৈছে, ইমান মানে মানুহ হৈছে নহয়, ক'বলৈ ভাষা নাই আৰু। ইমান ভাল লাগিছে ইয়াতে আহি পিনে। এখন দৌল উৎসৱ হিচাপে আজি ইয়াতে দৌল গোবিন্দ মন্দিৰত বহুত মানুহ হৈছে, বহুত ভাল লাগিছে আহি পিনে আজি। ইয়াতে চাহ খাবলৈ আহিলোঁ। ইয়াতে চাহ, নিমকি, জিলেপি সেনেকৈ দিলে। চ' সকলোৱে মিলি তেনেকৈ খালোঁ, ভাল লাগিলে বহুত।
এয়া আমি চাহ খোৱাৰ আধা ঘণ্টাৰ পিছতে আমি ভাত খাবলৈ ল'লোহি। এয়া ভাতৰ লগত দালি, ৰঙালাও, আলু, মটৰ সেনেকৈ তৰকাৰী এখন আৰু বিলাহী টপ দিলেহি, কিন্তু বিলাহী টপখিনি আপোনালোক দেখুওৱা নহ'লে। চ' ইয়াতে সকলোৱে মিলিয়ে ভাত পানীখিনি খালোঁ, বহুত ভাল লাগিলে খাই পিনে। তো বন্ধুসকল, এয়া আমি মন্দিৰত প্ৰসাদ পানী খালোঁ, খালেহি আমি বাহিৰত ওলালোহি, এতিয়া ঘৰলৈ যামহি। চ' আজি দিনটো বহুত ভালেই গ'ল, বহুত ভাল লাগিলে মন্দিৰত আহি পিনে। চ' এয়াই আৰু। চ' আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' আপোনালোকক বহুত বহুত ধন্যবাদ থাকিলে।